রিলেশনত না যাবা বন্ধু রিলেশনত না যাবা বন্ধু এয়া মোৰ কাৰণে আচলতে খুবেই স্পেচিয়েল মুমেণ্ট এটা সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ নয়ন দাক আচলতে লগ পাইছোঁ আগতেও কিন্তু কি আৰু প্ৰিয় সদায় প্ৰিয় কান্ধত পৃথিৱী দাঙিলো গতিকে প্ৰিয় মানুহবোৰক যেতিয়াই লগ পোৱা যায় মুমেণ্টটো সদায় স্পেচিয়েল হৈ ৰয় এটা কথাটো মানিব লাগিব অভিনয়ততো ক'বই নালাগে নয়ন দাক কিন্তু গান যেতিয়া গায় সেইটো ফালি দিয়ে একদম প্ৰগ্ৰামটো হৈছিলে ষ্টাডিয়া একাডেমি গোৱালপাৰাত অতিথি আহিলে প্ৰায় মই সকলোকে ফুলাম বাজাৰ এখনৰে সম্বৰ্ধনা দিওঁৱেই গতিকে নয়ন দাকো দিলোঁ গাইজ মোকতো দেখিছা চাগে কেতিয়াবা যে ষ্টেজত ডাইলগ মাৰোঁ গান গাওঁ কিন্তু সেইদিনাখন নয়ন দাৰ সন্মুখত একো ভালকৈ ক'বই নোৱাৰিলোঁ ভালে আছে সকলোৱে থেংক ইউ কি ক'ম শব্দ বিচাৰি পোৱা নাই প্ৰিয় অভিনেতাজনক আজি কাষতে পাই এইখিনিমান আছিলোঁ আমি যেতিয়া জোন পাই চাইছিলোঁ ডেমফুল বুলি মনত আছেনে দাদাই যে কথাৰ প্ৰতি কৈছিল ডেমফুল বুলি গতিকে 4 নৱেম্বৰত আপোনালোকে বন্ধু চিনেমাখন নেচাই নকৰিব ভুল কাৰণ আহি আছে আমাৰ সকলোৰে মৰমৰ ডেমফুল এইটো কিবাকে অন দা স্পট আহি গ'ল মাৰি দিলোঁ বাপেকে মোৰ ভাষা লোৱা নাই এতিয়া ক'বৰ কাৰণে আৰু এটা ৰাইমিং গামচা পিন্ধি থাকাতে মানে মাথাত আহি গ'ল যেনেকে আজি ফেচাৰ্ছ নৱাগত আদৰণীয় সভা ল'ৰাবিলাকে যেনেকে ভাবি আহিছিলা আজি তাতে গৈ ধুনীয়া ছোৱালী চাম ঠিক তেনেকে 4 নম্বৰ আহি আছে গতিকে ভাবি থোৱা বন্ধু চিনেমাখন চামেই চাম গতিকে সদায় লিচনবিলাকৰ ইয়াৰ পৰা নহয় ইয়াৰ পৰা যেতিয়া হয় মাত্ৰ 3 দিন থাকে তাৰ নাথাকে আৰু গম পাই যায় কথাষাৰ জাগাত কৈছে দুয়োজনে বিফল প্ৰেমিক যিহেতু ভাইটিটো লগ পাই আগুৱাই